আজি যি ভূতৰ কাহিনী মই আপোনালোকক ক'ব ওলাইছোঁ সেয়া এজন মাছমৰীয়াৰ যিয়ে ৰাতিপুৱা সদায় মাছ মাৰিবলৈ গৈছিল। কিন্তু এদিনাখন তেওঁৰ লগত এনেকুৱা এটা ঘটনা ঘটিল যে সেই দিনাখনৰ পৰা তেওঁ মাছ মাৰিবলৈ নোযোৱাই হ'ল। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। দীপেন আছিল এজন মাছমৰীয়া যিয়ে ৰাতিপুৱা সদায় গাঁৱৰ ওচৰৰ নদীখনত মাছ মাৰিবলৈ গৈছিল আৰু দুপৰীয়ালৈকে সেই মাছখিনি বজাৰত বিক্ৰী কৰিছিল। আৰু এনেকৈয়ে তেওঁ নিজৰ পৰিয়ালটো চলাই লৈ গৈছিল। তেওঁৰ জীৱনত সকলোবোৰ ঠিকেই চলি আছিল। কিন্তু এদিনাখন তেওঁৰ গাটো অলপ বেয়া হোৱাৰ বাবে ৰাতিপুৱা তেওঁ মাছ মাৰিবলৈ যাব নোৱাৰিলে, যাৰ বাবে সেইদিনাখন তেওঁ বজাৰলৈকো যাব নোৱাৰিলে। যিহেতু তেওঁ এজন ব্যৱসায়ী আছিল, যাৰ বাবে তেওঁৰ এদিন ক্ষতি হোৱা মানে বহুত বেছি ক্ষতি হোৱা। এতিয়া কি হ'ল মানে সেইদিনাখন তেওঁ ৰাতিপুৱাতো যাব নোৱাৰিলে আৰু দুপৰীয়ালৈকে তেওঁৰ গাটো অলপ ভাল পোৱাত তেওঁ এই সিদ্ধান্ত ল'লে যে তেওঁ আজি ৰাতি নদীত মাছ মাৰিবলৈ যাব। এই কথাটো যেতিয়া দীপেনে নিজৰ পত্নী আৰু পুত্ৰক কৈছিল তেতিয়া তেওঁলোকে দীপেনক মনা কৰিছিল, কিন্তু দীপেনে কাৰো কথা মানাই নাছিল। সেইদিনাখন কথা মতে তেওঁ ৰাতি প্ৰায় 10টামান বজাত জালখন লৈ নদীখনলৈ বুলি ওলাই গৈছিল। যেতিয়া নদীখন তেওঁ গৈ পাইছিল তেওঁৰ এটা বিশেষ অনুভৱ হ'ল যেন কোনোবা তেওঁৰ লগত আছে। আগে পিছে তেওঁ এই নদীখনলৈ ৰাতি মাছ মাৰিবলৈ অহা নাই। দীপেন বুলিয়ে নহয়, গাঁৱৰ কোনো মানুহ ৰাতি হ'লে নদীখনত মাছ মাৰিবলৈ নাহে। সেইবাবে হয়তো এই বিশেষ অনুভৱ বুলি তেওঁ ভাবিছিল। তথাপিও এইবোৰ কথা দীপেনে মন নিদি জালখন নদীলৈ মাৰি পঠালে। অলপ সময় ৰোৱাৰ পিছত যেতিয়াই জালখন তেওঁ উঠালে, তেওঁ এইটো লক্ষ্য কৰিলে যে জালখনত এটা বহুত ডাঙৰ মাছ লাগি আহিছে, যাক দেখি প্ৰথমতে তেওঁ সুখীও হৈছিল। কিন্তু পিছত ভালকৈ চোৱাত মাছটো যে এটা সাধাৰণ মাছ নহয়, তেওঁ এইটো ভালকৈ বুজিব পাৰিছিল। মাছটোৰ পিছৰখিনিতো মাছৰ নিচিনা, কিন্তু আগৰ যি মুখখন সেয়া এক মানুহৰ দৰে আছিল, যাক দেখি দীপেনে বৰ বেছি ভয় খাইছিল। আৰু তেতিয়াই দীপেনে চিঞৰি উঠি পিছলৈ ঘূৰি চালে আৰু পিছলৈ ঘূৰি চাই দেখে যে পিছফালে চাহৰ নিচিনা কোনোবা এটা মানুহ তেওঁৰ ওচৰত ৰৈ আছে। আৰু সেই দৃশ্য দেখাৰ পিছতেই দীপেন মাটিত ঢলি পৰিছিল আৰু তেওঁৰ চেন্স নাইকিয়া হৈ গৈছিল। বহুত সময়ৰ পিছত দীপেনে যেতিয়া সাৰ পাইছিল, তেওঁ সাৰ পাই নিজকে নিজৰ ঘৰৰ বিচনাখনত পায়। আৰু যেতিয়া নিজৰ পত্নীক তেওঁ সুধিছিল যে মোৰ কি হৈছিল, তেতিয়া পত্নীয়ে কৈছিল যে আপুনি ৰাতি গৈ বহুত দেৰিলৈকে ঘৰলৈ অহাই নাছিল, সেইবাবে ওচৰৰ মানুহখিনিক মই বিচাৰি যাবলৈ ক'লোঁ। আৰু বিচাৰি যাওঁতে হেনো আপোনাক তেওঁলোকে নদীখনৰ ওচৰত পৰি থকা পায়। আৰু এইটো কথা যেতিয়াই দীপেনে শুনিলে তেতিয়া তেওঁৰ লগত ৰাতি হৈ যোৱা ঘটনাটোৰ বিষয়ে মনত পৰিলে। আৰু এই ঘটনা হোৱাৰ পিছৰ পৰাই দীপেনে ৰাতিটো বাদেই দিনতো সেই নদীখনৰ ফালে যাবলৈ সাহস নকৰে। এয়া ভূতেই আছিল নে কোনোবাই তেওঁক ভয়ে খুৱাইছিল, এইটোতো দীপেনে নাজানে। কিন্তু এই ঘটনা হোৱাৰ পিছত দীপেনে এইটো শিক্ষা নিশ্চয় পালে যে লোভেই পাপ, পাপেই মৃত্যু। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।